নমস্কাৰ বন্ধু বান্ধৱীসকল বহাগী ধাৰাবাহিকৰ 229 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে নীলমৰ মাক স্বৰ্ণালীৰ ঘৰলৈ যোৱা কথা আছিল। আজি খণ্ডত আপোনালোকে দেখিবলৈ পাব নীলমৰ মাক স্বৰ্ণালীৰ ঘৰলৈ যাব আৰু স্বৰ্ণালীৰ মাকে নীলমৰ মাকক ক'ব, মই ভাবিছিলোঁই আপুনি আহিব বুলি। আৰু নীলমৰ মাকে ক'ব, মই অকলে অহা নাই, লগত আৰু কাৰোবাক লৈ আহিছোঁ। নীলমৰ মাকে স্বৰ্ণালীক উভতাই আনিছেনে লগত কাৰোবাক আনিছে আজি খণ্ডত আপোনালোকে দেখিবলৈ পাব। আনহাতে ৰিচাই মাকক এবৰ্চন কৰিবলৈ ডক্টৰৰ ওচৰলৈ নাযাওঁ বুলি ক'ব। তেতিয়া মাকে কয়, তেন্তে কি কৰিবি, মাক হবি? আৰু লগতে ক'ব, নিজক পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰিলে আপ টু ডেট বুলি কৈ একো লাভ নাই। আনফালে ৰাজাই দেউতাকক সম্পত্তি ভাগ বিচাৰিব আৰু দেউতাকে নিদো বুলি ক'ব। লগতে দেউতাকে ক'ব, কপাহ নহবি ৰাজা, শিল হ, মাটিত খামোচ মাৰি ধৰিবি। অন্যহাতে ৰাজাই প্ৰপাৰ্টি অ'নাৰ বিচাৰি উকিলক লগ ধৰি কেছ ৰেজিষ্টাৰ কৰিব বিচাৰিব। এই সকলোবোৰ আজি নিশা 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 9:30 বজাত দেখা পাব। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।